অখিল গগৈ ডাঙৰীয়া সন্দৰ্ভত মামাই কি ক'লে চাওক। আমি সকলোৱে মৃত শৰীৰৰ নিয়ম কি? মৃত শৰীৰত ভৰিত ধৰি আমি প্ৰণাম কৰোঁ আৰু প্ৰণাম কৰি বিদায় দিওঁ। সিদিনাখন অখিল গগৈয়ে মই নিজে দেখি মই হাকে দিব খুজিছিলোঁ, জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ ওচৰত গৈ এনেকুৱা কৰি আহিছে। এইটো কি বস্তু? মামা অখিল গগৈ ডাঙৰীয়া সেৱা জনাইছেতো। চাওক, প্ৰথমতে গামোচা দিছে, তাৰপিছত আঁঠুকাৰি সেৱা কৰিছে, তাৰপিছত পুৰোহিত ডাঙৰীয়াৰ হাতত কিবা এটা দিছে, সেইটো চিতাত দিছে, তাৰপিছত গৈ কিনে এইটো কৰিছে। এইটোতো গোটেই অসমবাসীয়ে কৰিছে জয় জুবিন দা বুলি। মামাই আৰু কেইটামান কথা কৈছে, চাওক আপোনালোকে, তাৰপিছত মই কৈ আছোঁ। অখিল গগৈক জীৱনকালত আমি কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দেখা পোৱা নাছিলোঁ। কোনোবাই অখিল গগৈক কেতিয়াবা জুবিন গাৰ্গৰ গান ভাল পালোঁ বুলি টুইট কৰা ক'ৰবাত আছে নেকি কাৰোবাৰ লগত? কেতিয়াবা অখিল গগৈয়ে জুবিন গাৰ্গৰ ফাংচন শুনিব যোৱা কিবা ৰেকৰ্ড আছে নেকি? এইটোতো পলিটিক্স কৰি আছে। আৰু টুইট কৰিছে কি কৰা নাই নাজানো, ফাংচনত গৈছে কি যোৱা নাই নাজানো, কিন্তু এইখিনি দেখা পাইছোঁ। চাওক আপোনালোকে কি দেখা পাইছোঁ। You are the prisoner of his indiscipline. That's true. Chicken na khao. মানে য'ত হেৰি নাই তাত একদম সাধাৰণ মানুহৰ কথা। মই ধনী মানুহৰ লগত নাথাকোঁ। মই আপোনাৰ আটাইতকৈ কি এনজয় কৰোঁ জানে? তুমি কেতিয়াবা দেখিছানে মোক ক'ৰবাত ধনী মানুহৰ লগত? মই কেতিয়াও নাথাকোঁ। কিবা প্ৰগ্ৰেম পাতিছে ক'ৰবাত, তাত গৈছোঁ, মই আধা ঘণ্টা আছোঁ, 1 ঘণ্টা আছোঁ, মই গুচি আহিছোঁ। মই ধনী মানুহৰ লগত বহি মদ খোৱা, মই মদ খালে মই অকলে খাওঁ। ষ্ট্ৰেইট কথা। দেউতাৰ পইচা আজিলৈকে মদ খোৱা নাই, নিজৰ পইচা খাইছোঁ। মানে অলপ কমাব আপুনি মানে জানেনে নাই ইমান মানুহে আপোনাক ভাল পায়, ক্লাছ 10ৰ পিছত ঘৰৰ পৰা পইচা লোৱাই নাই। অলপ হেঁচা মাৰি ধৰণে নধৰ চালে ন, অখিল গগৈ ডাঙৰীয়া কিন্তু তাতে খোৱা প্লেট নাছিল, খাব বহা নাছিলে কিন্তু অখিল গগৈ ডাঙৰীয়া এনেই আহি কিনে বহিছিলে। আৰু চাওক, জুবিনদাৰ হাতেওতে ধৰি কিনে মৰম পৰ্যন্ত কৰি আছিলে। জুবিনদাৰ খোৱা পাতত কিবা ঢালি পৰ্যন্ত দিছে, আৰু চিকেনটোও পৰ্যন্ত দিছে, যে জুবিনদাৰ চিকেন নাখায়। খালি এইখিনিয়ে নহয়, আৰু এটা ভিডিঅ' আছে, চাওক। চালে ন, চাওক, জুবিনদাই বজাই আছিলে আৰু অখিল গগৈ ডাঙৰীয়া পিছফালৰ পৰা ভিডিঅ' কৰি আছিলে। জুবিনদাই গছপুলি ভাল পায় বুলি কাজিৰঙা অৰ্চিড পাৰ্কখনক অখিল গগৈ ডাঙৰীয়াই গোটেই ঘূৰি দেখাই আছিলে, এই গছপুলি, এই গছপুলি, এই গছপুলি বুলি। মই ভাবোঁ যে অসমত এনেকুৱা কোনো মানুহ নাই বা জীৱ জন্তু নাই যিয়ে নেকি জুবিনদাক ভাল নাপায়। মামা আৰু কেইটামান কথা কৈছে, চাওক আপোনালোকে, আৰু আপোনালোকৰ মতামতখিনি কমেণ্টত জনাব। এইটোতো পলিটিক্স কৰি আছে। আৰু মৃত ব্যক্তিক লৈ ৰাজনীতি কৰা মানুহ হ'ল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয়।